ৰাতিপুৱাই হাজবেণ্ডক কামত লগাই দিছোঁ। চাওক, মূলাৰ শাক বাচি আছে, আপোনালোকে নিশ্চয় দেখা পাইছে। মূলাৰ শাক বাচি আছে আৰু মই চাহ বনাই লৈছোঁ। ৰাতিপুৱা আজি ছেটাৰডে, আজি স্কুল বন্ধ দিছে স্কুলৰ পৰা, কাৰণ আজি পেৰেণ্টছ মিটিং আছে। সেইকাৰণে 10টাৰ সময়ত পেৰেণ্টছ মিটিং আছে, তাৰ কাৰণে খৰধৰ কৰি সোনকালে কাম কৰি আছোঁ আৰু হাজবেণ্ডকো কামত লগাই দিছোঁ। নহ'লে মানে যিহেতু বজাৰত যাব ভাত খাই, সেইকাৰণে মানে ইমানখিনি কাম একেলগে কৰা সম্ভৱ নহয়। এইকাৰণে হাজবেণ্ডৰ কামত লগাই দিছোঁ। শাকখিনি বাচি আছে, তাৰপিছত মই এনেকৈ বিচনাখিনি চাফা কৰি লৈছোঁ। আৰু ঘৰ লেতেৰা থাকিলে অলপ ভাল নালাগে। বিচনাখন যিমান সময় বিচনা চাফা নকৰোঁ সিমান সময় মোৰ ভাল নালাগে মানে। তাৰপিছত সৰু বেটাক চাওক, মই য'তে নাযাওক তাই মোৰ পিছে পিছে যাবই। তাৰপিছত এনেকৈ কাপোৰখিনি মেচিনত দি দিছোঁ, অলপখিনি কাপোৰ আছিল তো কমপ্লিট কাম কৰা হ'ল। তাৰপিছত এনেকৈ ৰেডি হৈ লৈছোঁ। চাওক, চিম্পুল কৰি ৰেডি হৈছোঁ গাইজ। মই ইমান ষ্টাইল কৰিব নাজানো, মেকআপ চেকআপ কৰিব নাজানো গাইজ। তেনেকৈ ৰেডি হৈ আহিলোঁ চিধা স্কুলত। এইখন স্কুল তো মোৰ পাব্লিকত ভিডিঅ' কৰা অভ্যাস নাই, যিহেতু এনেকৈ আহিলোঁ লাহে লাহে খোজকাঢ়ি আহি ভিডিঅ' কৰি লৈ আহিলোঁ। তাৰপিছত আহি চালোঁ বহুত মানুহ আহিছে, তো মিটিং আৰম্ভ হৈছে। অলপ ভিডিঅ' কৰি দেখালোঁ আপোনালোকক। চাওক, মানুহ কিন্তু বেছি হোৱা নাই, কাৰণ মোৰ জানামতে আৰু কি 40% মানুহ আহিছে, 60% মানুহে অহা নাই, পেৰেণ্টছসকলে অহা নাই, কাৰণ বহুত ষ্টুডেণ্ট হয়। তো সকলোৰেতো সময় নহয়, যিয়ে নহওক। তাৰপিছত মোৰ মিটিং 10টাৰ পৰা আৰম্ভ হ'ল। মই যাই পাইছোঁ 10:30। তাৰপিছত 2টা বাজিল, কিন্তু মিটিং শেষ নহয়। লাষ্ট সময়ত মই কি কৰিম উপায় নাপাই আহিলোঁ, কাৰণ মোৰ বহুতেই ভোক লাগিছে। আৰু চাওক, আপোনালোকে চিনি পাইছেনে নাই এইখন ক'ত হয় অলপ কমেণ্ট কৰি জনাবচোন গাইজ। আমাৰ ঘৰ কিন্তু ওচৰতে।